আজি মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো যে ব্লাড কেঞ্চাৰৰ যিবিলাক মানে লক্ষণ মানে যিটো মোৰ হৈ আছে বৰ্তমান আপোনালোকে গমেই পাইছে মোৰ বৰ্তমান ব্লাড কেঞ্চাৰ হৈছে তাৰ লক্ষণবিলাক মই ক'ব বিচাৰিছো আপোনালোকৰ ওচৰত। যোৱা এমাহমান আগৰ কথা মানে কি ফাৰ্ষ্ট মোৰ হ'ল জ্বৰ হ'ল জ্বৰ তাৰপিছত চৰ্দি লাহে লাহে কাহ হ'ব ধৰিলে তাৰপিছত কমচে কম এসপ্তাহ 10 দিন মান মানে জ্বৰ চৰ্দি কাহ তাৰপিছত জ্বৰটো এনেকুৱা জ্বৰ মানে হঠাতে জ্বৰটো উঠে আকৌ টেবলেট খাই দিওঁ কমি যায় আকৌ উঠে এনেকুৱা কমচে কম 10 দিন মানলৈ জ্বৰটো আছে তাৰপিছত লাহে লাহে মানে পেটৰ বিষ হ'ব ধৰিলে পেটটো ফুলা ফুলা লাগি থাকে তাৰপিছত পেটটো মানে কি কিবা এটা যদি মই পানীও খাওঁ পেটটো মানে ফুলি ধৰে টয়লেট যাব লগা হয় আকৌ পেটটো ফুলি ধৰে মানে একো বেলেগ বস্তুটো বাদেই দিয়ক মই পানীও খাব পৰা নাছিলো এনেকুৱা হৈছিলে তাৰপিছত কি হ'ল সেনেকে মই ভাবিলো গেষ্ট্ৰিক হৈছে চাগে মেডিকেলৰ ওচৰতে মেডিকেল এখনত গ'লো তাৰপিছত তাতে দেখাওঁতে ক'লে কি গেষ্ট্ৰিক হৈছে এনেকে ক'লে কওঁতে গেছৰ বেজি চেজি ললো নাই গেছৰ বেজি লোৱাৰ 3 দিন মান গেছৰ বেজি লৈছো মই নাই নকমে তাৰপিছত উপায় নাপায় মই পেটৰ বিষৰ টেবলেট খালো কমচে কম মই সেনেকে এসপ্তাহ মান মই মেডিচিনেদি চলি আছিলো তাৰপিছত এদিন হঠাতে এনেকুৱা হ'ল মানে গধূলিৰ পৰা এনেকুৱা মানে একো খাব নোৱাৰো আৰু কিবা এটা খালে মানে বমি আহি যায় বমি এনেকুৱা বমি হ'ল তাৰপিছত বমি টেবলেট যদি খাওঁ বা বেলেগ টেবলেটটো খাওঁ মানে বমিৰ টেবলেটটো ওলাই আহে এনেকুৱা হ'ল মোৰ তাৰপিছত পানী চানী খালেও মানে বমি আহি যায় সেইদিনা গধূলিৰ পৰা কমচে কম ৰাতি 10টা 11টা মানলৈ সেনেকুৱা মানে পুৰা বমি আহি আছে আৰু তাৰপিছত মাহঁতে ইমাৰ্জেঞ্চিত GMCত লৈ গ'ল মোক তাৰপিছত GMCত দেখাৱাৰ পিছত GMCত টেষ্ট পৰীক্ষা কৰোতে ব্লাড টেষ্ট কৰোতে ধৰাত পৰিলে যে মোৰ ব্লাড কেঞ্চাৰ হৈছে এতিয়া তাতে তেনেকে ধৰাত পৰিলে মোৰ ব্লাড কেঞ্চাৰ হোৱা বুলি তাৰপিছত ঘৰৰ মানুহে পিছদিনাই মোক মুম্বাইলৈ লৈ আহিলে উন্নত চিকিৎসাৰ কাৰণে বৰ্তমান মই টাটা মেমৰিয়েল হস্পিটেলত এডমিট আছো বৰ্তমান আগতকৈ বহুত সুস্থ হৈছো মই আগতে যিটো চিটুৱেশ্যনত ভুগি আছিলো মই এমাহ ধৰি বৰ্তমান মই বহুত সুস্থ হৈছো ক্ষীণাই গৈছিলো তাৰপিছত খাব ল'ব নোৱাৰা হৈ গৈছিলো তাৰপিছত আৰু মানে কি মানে ওজন চোজন বহুত কমিছে আপোনালোকে যিবিলাকৰ হৈছে গমেই পায় ওজন বহুত কমি যায় খোজ চোজ কাঢ়িব বল চল নোহোৱা হৈ যায় তেনেকুৱা চিটুৱেশ্যনত ভুগি আছিলো বৰ্তমান মোৰ এতিয়া কেমো চলি আছে ত' আজি মেডিকেলত থাকিও মোৰ 15 দিন মানে হ'ল কেমো চলি আছে ইয়াতে ফাৰ্ষ্ট কেমো মোৰ চলি আছে বৰ্তমান ভগৱানৰ কৃপাত